ভিউৱাৰ্ছ স্বাগতম জনাইছোঁ আপোনালোক আটাইকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু এই চেগতে আপোনালোক আটাইকে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোক আটাইৰে জীৱনলৈ ৰং কঢ়িয়াই আনক ৰঙৰ উৎসৱ ৰঙালীয়ে। আৰু যিহেতুকে বিহুৰ বতৰ অসমৰ চুকে কোণে আটাই চাৰিওফালে ঢোল পেপাৰ মাত ৰজনজনাই আছে আৰু আমাৰ বৰপেটাত তাৰে কোনো ব্যতিক্ৰম হোৱা নাই। আৰু আজি আমাৰ বৰপেটাৰ কাৰণে স্পেচিয়েল ডে আৰু আমাৰ বৰপেটাবাসীয়ে আজি বহুত এক্সাইটেড বিকজ আজি জুবিন দা আহি আছে আৰু এতিয়া মুকলি বিহু আছে আৰু ৰাতি জুবিন দাৰ গীতৰ শৰাই, গতিকে আমি চাবলৈ গৈ আছোঁ আৰু লগতে ভিডিঅ' যোগে আপোনালোক এটাকে দেখুৱাই আছোঁ, চাই থাকিব। এইখিনিতে আপোনালোকক জনাই দিওঁ যে মই অতিকে দুখিত। আপোনালোক বহুত মানুহে মোক কমেণ্ট কৰে ভিডিঅ'বোৰ চাই, কিন্তু মই আটাইৰে কমেণ্ট আচলতে নাপাওঁৱে। মোৰ কমেণ্ট বক্সত আপোনালোক আটাইৰে কমেণ্টবোৰ নাহে। মোক ইণ্ডিভিজুৱেলি হোৱাটছআপত মেছেজ কৰি কোৱাৰ পিছত মই গম পাইছোঁ যে মোৰ তাত অহা নাই এই কমেণ্টবোৰ। কি হৈছে এইটো আচলতে মই নাজানো, কিবা এটা যান্ত্ৰিক বিজুতি হৈ আছে, হয়তো মোৰ কিবা এটা প্ৰব্লেম হৈ আছে আৰু তাৰ বাবে মই ক্ষমা খুজিছোঁ আপোনালোক আটাইকে। মই বহুত দুখিত এইটো কাৰণত আৰু আপোনালোক আটাইৰে শুভকামনাবোৰৰ কাৰণে বহুত বহুত ধন্যবাদ। চ' ভিউৱাৰ্ছ, এতিয়া জুবিন চাবলৈ যাবলৈ ৰেডি হৈছোঁ আৰু যিহেতুকে জুবিন দা আহিছে, লগত বৰষুণ জাকো পাতলীয়াকৈ আহিছে আৰু যদিহে বৰদৈ চিলা টাইপ নাহে তেতিয়াহ'লে আজি অনুষ্ঠানখন ভালকৈ উপভোগ কৰিব পাৰিম বুলি আশা কৰিছোঁ। এতিয়া যাবলৈ ওলাইছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ' যোগে। চ' ভিউৱাৰ্ছ, আমি আহি পালোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ জুবিন গাৰ্গৰ সংগীতৰ শৰাই। এয়া জুবিন দা মঞ্চত উঠাৰ পূৰ্বৰ পৰিৱেশ। এতিয়া অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক কেন্দ্ৰ কৰি এয়া মঞ্চস্থ কৰি থকা হৈছে দলীয় নৃত্য আৰু ইয়াত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি দলীয় নৃত্য পৰিৱেশন কৰা হৈছে।
মঞ্চৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক আমি সদৌ বৰপেটা ৰঙালী বিহু উদযাপন সমিতিৰ ফালৰ পৰা সম্বোধনা জনাম আৰু সম্বোধনা জনাব আমাৰ বৰপেটাৰ সুসন্তান কেবিনেট মন্ত্ৰী, আমাৰ বৰপেটাৰ অভিভাৱক মন্ত্ৰী শ্ৰদ্ধা চেনেহৰ ৰঞ্জিত কুমাৰ দাসদেৱে চেনেহৰ জুবিন গাৰ্গক সম্বোধনা ল'বলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।
Inside the end.